কবিতাৰ শিৰোনাম অসম্ভৱ অনুবাদ। কবি হীৰেণ ভট্টাচাৰ্য। এটা অজুহাত পালেই মই গুচি যাব পাৰোঁ, যেনি মন যায়। তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি মই গুচি যাম, যিকোনো অজুহাত পালে। মুক্ত কৰি প্ৰতিভাৰ পথ, নিৰ্জনতা নিৰ্ভৰ ছায়াৰ সুখ্যাতিত এই যে তোমাৰ এই উপস্থিতি। অসম্ভৱ অনুবাদটাৰ জালিকটা জোনাকৰ মাজেৰে মই গুচি যাম, হাতত হাৰে ভৰিত হাৰে, কোনোবা সাজ নাহানা ৰাতি। ধন্যবাদ।